নমস্কাৰ বাস্তু আছাম অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলো ভালে আছে কুশলে আছে মংগলে আছে আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ আহিছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়বস্তু যে লক্ষী হানি হোৱা হয় লক্ষী হানি হোৱা বা লক্ষী নষ্ট হোৱা এইকেইটা ভুল আপুনি আপোনাৰ ঘৰত কৰি আছে নেকি যদি কৰি আছে তেন্তে এইকেইটা ভুল আপুনি কেতিয়াও নকৰিব এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়বস্তু আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাওঁ যে যিসকল দৰ্শকে আমাৰ ভিডিঅ'টো ইউটিউবত চাই আছে বাস্তু আছাম ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব কাষত নটিফিকেশ্যন বেলটো টিপিব অল কৰিব আৰু যিসকলে আমাৰ ভিডিঅ'টো ফেচবুকত চাই আছে বাস্তু আছাম ফেচবুক পেজখন আপোনালোকে ফ'ল' কৰিবলৈ নিশ্চয় নাপাহৰিব ভিডিঅ'বিলাক ভাল পালে লাইক কৰিব আৰু আত্মীয় স্বজন প্ৰিয়জনৰ মাজত আমাৰ ভিডিঅ'বিলাক উপহাৰ হিচাপে শ্বেয়াৰ কৰিব আজি আপোনালোকৰ আগত খুব এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছোঁ যে এনেকুৱা কেইটামান ভুল আঙুলিয়াই দিম আপোনাক সবিশেষ জনাম যিকেইটা ভুল আপুনি কৰি আছে নেকি বা আপোনাৰ ঘৰত আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ দ্বাৰা হৈ আছে নেকি যিকেইটা ভুলৰ ফলত আপুনি লক্ষীক অসন্তুষ্ট কৰিব পাৰে লক্ষী হানি হ'ব পাৰে লক্ষী হেৰুৱাব লগা হ'ব পাৰে বা লক্ষী আহি আপোনাৰ ঘৰৰ পৰা গুচি যোৱা ঘূৰি যোৱা অৱস্থা হ'ব পাৰে এটা খুব গুৰুত্বপূৰ্ণ বিষয় প্ৰত্যেকজন দৰ্শকে প্ৰত্যেকজন শ্ৰোতাই জানিব লগা আৰু শুনিব লগা এইখিনিতে আমাক জনাওঁ যে আমাৰ অসমৰ কেইবাটাও চেনেলে আমাৰ চেনেলৰ তথ্যসমূহ আমি দিয়া ভিডিঅ'সমূহ ব্যাপক হাৰত শ্ব' কৰা আৰম্ভ কৰিছে এইখিনিতে আপোনাক জনাই থওঁ যে এতিয়াৰ পৰা আমাৰ চেনেলৰ যিকোনো তথ্য যদি কোনোবা ব্যক্তি হওক কোনোবা চেনেলে হওক যদি চুৰ কৰে আংশিকভাৱে হওক সম্পূৰ্ণভাৱে হওক তেনেহ'লে তেওঁলোক ন্যায়িক ব্যৱস্থাৰ বাবে সাজু থাকিব লাগিব তেওঁলোকলৈ লিগেল নটিচ যাব আৰু তেওঁলোকে আদালতত হাজিৰ হ'ব লাগিব এই কথা আমি জনাই থওঁ কাৰণ আমাৰ যিখিনি তথ্য আগবঢ়াইছোঁ আপোনালোকৰ আমাৰ যথেষ্ট পৰিশ্ৰমৰ ফচল যদি চুৰ কৰি মানুহক পথ প্ৰদৰ্শক দেখুৱাবলৈ হয় কেনেকৈ হ'ব আৰু এইখিনিতে আপোনালোক জনাওঁ যে এইখিনিতো মইতো আনৰ ভিডিঅ' নাচাওঁৱে বাৰু এইখিনি তথ্যটো আমাক ৰাইজে কৈছে যে আমুক চেনেলটোৱে আমুক ব্যক্তিজনে আপোনাৰ ভিডিঅ' চুৰ কৰি আমুকটো বনাইছে আপুনি দিয়াৰ পাছতে ৰৈ থাকে তাৰপাছত এইটো বনায় যিসকলে আমাৰ ভিডিঅ' ব্যৱহাৰ চুৰ কৰিছে তেওঁলোকক জনাওঁ এনেকৈ হ'লে কেনেকৈ হ'ব আপোনালোকে নিজৰ পৰিচয়টোৰ লগতে আন এটা পৰিচয় দাঙি ধৰিছে যে আপুনি এজন চুৰ হয় যে চুৰ হয় তেওঁ কেতিয়াও এক্সপাৰ্ট নহয় আৰু যি এক্সপাৰ্ট হয় তেওঁ কেতিয়াও চুৰ নকৰে এইখিনিতে জনাওঁ আৰু যি কি নহওক এই কথাও আপোনালোকক সকীয়াই থ'লোঁ আমাৰ তথ্য চুৰ কৰাজনে এতিয়া ন্যায়িক ব্যৱস্থাৰ বাবে সাজু থাকিব যি কি নহওক আমি সকলোকে কওঁ আমিও চেষ্টা কৰিছোঁ ৰাইজৰ বাবে যিমান পাৰোঁ কাম কৰিবৰ বাবে সকলোকে আমি জনাওঁ যে আপোনালোকে ৰাইজৰ বাবে কাম কৰক ৰাইজক জনাওক বহুত মানুহ ভুগি আছে হয় তাৰ পৰা ৰাইজ যাতে উপকৃত হয় অন্য কোনো কথা নহয় কাৰণ আমি এই চেনেলটোৰ মাধ্যমেৰে যিখিনি তথ্য আগবঢ়াইছোঁ হয়তো আপোনালোকে কোনোবা অসমীয়া কিতাপত পাব বা অন্য কাৰোবাৰ মুখত শুনিব আমি চেষ্টা কৰিছোঁ শাস্ত্ৰৰ গুৰু গম্ভীৰ যিবিলাক আমাৰ ঋষিমুনিসকলে দি যোৱা অমূল্য জ্ঞানসমূহ কেনেকৈ সংক্ষিপ্ত আৰু অতি সহজ সৰল ৰূপত আপোনালোকে নিজৰ ডে টু ডে লাইফত প্ৰয়োগ কৰিব পাৰে আপোনাৰ জীৱনটো আপোনালোকে সলনি কৰিব পাৰে আৰু তাৰ এটা অংশ হিচাপে আজি আপোনালোকক মই কেইটামান খুব গুৰুত্বপূৰ্ণ কথা ক'বলৈ ওলাইছোঁ প্ৰত্যেকজন ব্যক্তিয়ে জানিব লগা বিষয় হয় প্ৰত্যেকজন বিষয়ে এই বিষয়টো জানিব লাগিব কাৰণ কেলৈ চাওক লক্ষী সকলোকে লাগে লক্ষীৰ কৃপা আমাৰ জীৱনত আপোনাৰ মোৰ সকলোৰে লাগে হয় কোনেও তাক নুই কৰিব নোৱাৰে অস্বীকাৰ কৰিব নোৱাৰে এইটো কথা আপোনালোকে জানিব আৰু এইটো কথাও আপোনালোকে জানে যে লক্ষী মাতা হয় ধন সম্পত্তি বিভূতি বৈভৱৰ অধিষ্ঠাত্ৰী দেৱী লক্ষী মাতা হৈছে স্বভাৱত অত্যন্ত চঞ্চল তেওঁ কোনো জেগাত স্থায়ীভাৱে নাথাকে প্ৰকৃততে কি চাওক লক্ষী মাতা যদি কোনোবা স্থানত স্থায়ীভাৱে থাকিলে হয় মানুহে পৰিশ্ৰম কৰা বাদ দিলে হয় য়েছ নাজানো এইটো লজিক হয়নে নহয় কিন্তু আমি শাস্ত্ৰ পঢ়ি এইটোকে বুজিছোঁ যে লক্ষী যদি মানুহৰ ঘৰত স্থায়ীভাৱে বসবাস কৰিলেহেঁতেন তেনেহ'লেতো মানুহে কৰ্মবিমুখে হ'লহেঁতেন যি কি নহওক প্ৰত্যেকৰে প্ৰয়োজন লক্ষী আমি কিছুমান ভুলৰ বাবে ইতিমধ্যে আমি লক্ষী চৰিত্ৰ নামৰ যিখন অতি পবিত্ৰ গ্ৰন্থ তাৰ আমি খণ্ড খণ্ড হিচাপে খুব সম্ভৱ 3টা খণ্ডত আমি তাৰ বিশ্লেষণ আগবঢ়াইছোঁ তাৰ পৰৱৰ্তী পৰ্যায়তো আমি ইয়াৰ বিশ্লেষণ আগবঢ়াম কাৰণ কেলৈ আমি এটা কথা বিশ্বাস কৰোঁ যে আপুনি ধৰ্মীয় গ্ৰন্থসমূহ ভাগৱত হওক লক্ষী চৰিত্ৰ হওক বা অন্যান্য যিকোনো আমাৰ মহৎ বা পবিত্ৰ গ্ৰন্থই নহওক কিয় আপুনি আপোনাৰ গোসাঁই ঘৰত থ'লে একো লাভ নাই সেইখন পঢ়িলেও বিশেষ লাভ নহয় পঢ়িলে আংশিক লাভ হয় কিন্তু সম্পূৰ্ণ লাভ কেতিয়া হয় তাত উল্লেখ থকা কথাবিলাক আমি যেতিয়া মানিবলৈ আৰম্ভ কৰিম য়েছ চবচে ইম্পৰ্টেণ্ট গীতা হওক ভাগৱত হওক লক্ষী চৰিত্ৰ হওক নাৰায়ণ কৱচ হওক তাৰ যিখিনি কথা যিখিনি সাৰমৰ্ম কাৰণ ইয়াত এটা ভাবিব নোৱাৰা বাণী আমাৰ মানৱ সভ্যতালৈ সমাজলৈ দিয়া আছে সেই কথাখিনি আমি প্ৰত্যেকে হৃদয়ংগম কৰি সেইখিনি কথা মানি চলিবলৈ চেষ্টা কৰা উচিত আমি জীৱনত পাই থকা নানা ঘাত প্ৰতিঘাত দুখ ভাগৰ এই কথাবিলাক মানি চলিলেই খেলা ৰঙে পাৰ হৈ যাব আজি আপোনালোক জনাম লক্ষী হানি হোৱা কেইটামান ভুল আপুনি আপোনাৰ ঘৰত কৰি আছে যদি নিশ্চয় নকৰিব এইকেইটা ভুল কৰিলে লক্ষী আপোনাৰ ঘৰৰ পৰা উভতি যাব পাৰে লক্ষী হানি হ'ব পাৰে আপুনি লক্ষী হেৰুৱাব লগা হ'ব পাৰে মই লক্ষী হেৰুৱা প্ৰসংগটো কিয় কৈছোঁ যে লক্ষী হেৰুৱা মানে মই কি বুজাইছোঁ প্ৰথম কথা যে আপুনি পাবলগীয়া ধন সময়ত পোৱাত ব্যৰ্থ 1 নম্বৰ দ্বিতীয় আপোনাৰ আয়ৰ উৎস বন্ধ হৈ গৈছে ক্ৰমাৎ তৃতীয় আপুনি আয় আছে কিন্তু সেই আয় আপুনি ধৰি ৰাখিব পৰা নাই বাৰে বাৰে আপুনি আয় অহাৰ পাছতো বুজন পৰিমাণৰ আপুনি আয় অৰ্জন কৰাৰ পাছতো তাক আপুনি হেৰুৱাব লগা হৈছে মনত ৰাখিব প্ৰথম
প্ৰথমটো ভুল যেটো আপোনাৰ ঘৰত হ'ব পাৰে যাৰ কাৰণে আপুনি লক্ষী হেৰুৱাব লগা বা লক্ষী হানি কৰিব লগা হ'ব পাৰে প্ৰথমটো যদি আপোনাৰ ঘৰৰ গেটখন খুলুতে শব্দ হয় ইয়েস মনত ৰাখিব আপোনালোকে প্ৰত্যেকই এইটো কথা আপোনাৰ ঘৰৰ গেটখন খুলুতে কেতিয়াও শব্দ হ'ব নালাগে ঘৰত যদি আপোনাৰ গেটৰ বদলি জপনা আছে কেতিয়া এখন ভগা চিকা হ'ব নালাগে কাৰণ বহুত মানুহৰ ঘৰত দেখিছো যে ঘৰৰ জপনাখন বা গেটখন ভঙা চিকা কোনো মতে তাক জুৱা তোৱা লগাই থয় আহুতে জুমাওতে জপাওতে আহুতে খুমাওতে তাত শব্দ হয় ঘৰখনৰ গেট খুলুতে কেতিয়াও শব্দ হ'ব নালাগে ইয়েস প্ৰত্যেককে মনত ৰাখিব লগা কথা ইয়াৰ ফলত আপোনাৰ লক্ষী হানি হ'ব পাৰে অৰ্থ আপোনাৰ হানি হ'ব পাৰে দ্বিতীয় আপোনাৰ ঘৰৰ মূল দুৱাৰখনৰ ওপৰত ইতিমধ্যে আমি বহু ভিডিঅ'ত নানা কথা বিভিন্ন ৰূপত উল্লেখ কৰিছো এইখিনিতে আপোনাক জনাও যে আপোনাৰ কেনেবাকৈ ঘৰৰ মূল দুৱাৰখন বাহিৰৰ পৰা ভিতৰলৈ সোমাওতে আমি এটা কথা উল্লেখ কৰিছো যে ভিতৰৰ ফালে খোল খোৱা হ'ব লাগে আপুনি যদি ঘৰৰ বাহিৰৰ পৰা ভিতৰলৈ সোমায় তেনেহলে ৰুমৰ ভিতৰৰ ফালে দুৱাৰখন খোল খোৱা হ'ব লাগে আপোনাৰ ঘৰৰ মূল দুৱাৰখন যাতে ঘৰৰ বাহিৰ ফালে খোল খোৱা নহয় ইয়েস প্ৰত্যেকজন দৰ্শকে এইটো কথা মনত ৰাখিব ইয়াৰ ফলত আপোনাৰ লক্ষী হানি হ'ব পাৰে আপোনাৰ ঘৰৰ মূল দুৱাৰখন কেতিয়াও বাহিৰলৈ খোল খোৱা হ'ব নালাগে ইহঁতে ভিতৰলৈ খোল খোৱা হ'ব লাগে আৰু দৰজাখন খুলুতে কেতিয়াও শব্দৰ সৃষ্টি হ'ব নালাগে সবচে ইম্পৰ্টেন্ট যদি শব্দৰ সৃষ্টি হৈছে হয় যদি শব্দৰ সৃষ্টি হৈছে তেনেহলে আপোনালোকে তাক তেল দি ব্যৱস্থা কৰক যাতে এই শব্দ নহয় আৰু যদি কেনেবাকৈ দৰজাখন আপোনাৰ ভগা চিগা হৈছে দৰজাখন খলাই পেলাওক খুব ইম্পৰ্টেন্ট প্ৰত্যেকজন দৰ্শকে আমি কথা কৈছো ঘৰৰ মূল দুৱাৰখন আপোনাৰ ঘৰত অৰিহণা যোগাব পৰা এটা সৰ্বশ্ৰেষ্ঠ বস্তুৰ ভিতৰত এটা অন্যতম সেইখনৰ লগত যাতে কোনো কম্প্ৰমাইজ নকৰে ইয়েস মনত ৰাখিব 3 নম্বৰ লক্ষী হানি হ'ব পৰা অন্য এটা গুণ ভুল যেটো আপুনি হয়তো কৰি আছে বা কৰিব পাৰে কি হয় ভাত খাই কেতিয়াও খোৱা পাতত মুখ নুধুব ইয়েস মানে মই একচুয়ালি সব কথাটো কি আপোনাক ভাত বুলি কৈছো সেই বুলি আপুনি ধৰক ৰুটি খাই পেলে মুখ ধুব পাৰিব থালত হেতু নহয় অৰ্থাৎ আপোনাক বুজাব বিচৰা কথা এইটোৱে যে আপুনি যিখন পাতত যিখন থালত ভাত খায় ভাত খোৱাৰ পাছত তাত হাত কেতিয়াও নুধুব বেছিনত ধোক গৈ আঁতৰত ধোক এইটো হ'ল নিয়ম খোৱা পাতত যাতে আপুনি কেতিয়াও হাত নুধুৱে প্ৰত্যেকজন দৰ্শকে মনত ৰাখিব 4 নম্বৰ আপোনাৰ ঘৰৰ কোনো স্থানত যাতে পানী জমা নহয় ইয়েস কোনো স্থানত পানী জমা নহয় কোনোবা গাত যদি আছে তাত যাতে পানী জমা নহয় নলা যদি আছে মন কৰিব যাতে পানী গৈ থকা হয় পানী যাতে আপোনাৰ নলাটো পানী জমা নহয় বা অন্যান্য ড্ৰাম শ্ৰাম যদি আছে আপোনাৰ যদি অলাগতিয়াল অৱস্থাত আছে তেনে এটা উল্টাই থব তাত পানী এখিনি জমা হৈ আছে বহু দিন ধৰি তেনেকৈ আছে এইটো কেতিয়া হ'ব নিদিব একচুয়ালি আপোনাক ক'ব বিচৰা কথাটো কি যে আপোনাৰ ঘৰৰ কোনো স্থানত পানী জমা হ'ব নালাগে যি পানী আপুনি জমা কৰি থয় তাক এদিন দুদিনৰ ভিতৰত যাতে খৰচ কৰি পেলাই অবিবাহিত অৱস্থাত ক'তো পানী জমা হ'ব নালাগে বিশেষকৈ লেতেৰা পানীটো আৰু জমা হ'ব নালাগে 5 নম্বৰ পানীৰ অপচয় যদি আপুনি কৰে আমি আগেও উল্লেখ কৰিছো এইটো কথা সংক্ষিপ্ত ৰূপত পানীৰ অপচয় কৰিলে আপুনি এটা কথা নিশ্চিত থাকক লক্ষী আপুনি কেতিয়াও ৰাখিব নোৱাৰে পইচা হয়তো আপোনাৰ জীৱনলৈ আহিব কিন্তু তাক আপুনি সঞ্চয় কৰিব নোৱাৰে ৰখাব নোৱাৰে কাৰণ মই এটা কথা কৈছো যে ভগৱানে লক্ষীয়ে দিউ চাই নিউ চাই মনত ৰাখিব প্ৰত্যেকজন দৰ্শকে এই বাক্যটো লক্ষীয়ে দিউ চাই নিউ চাই মানুহৰ জীৱনত কেতিয়াবা নহয় কেতিয়াবা পইচা আহিবই কিন্তু সকলোৱে পইচা ভৰটো ল'ব নোৱাৰে অলপ পইচা ভৰ পোৱাৰ পাছতে মানুহৰ অহংকাৰ আৰম্ভ হয় তাৰ ফলতে লক্ষী হানি আৰম্ভ হয় হেতু কথা প্ৰত্যেককে মনত ৰাখিব কাৰণ ভগৱানে দিউ চাই নিউ চাই আপুনি যদি দিয়াৰ পাছত আপুনি যদি তাক সম্ভালিব নোৱাৰে বিশেষকৈ টকা সম্ভালাটো ইমান সহজ নহয় হেহে আমাৰ সমাজত হয়তো ধনী মানুহৰ সংখ্যা কম মনত ৰাখিব বিশেষভাৱে মনত ৰাখিব যে আপোনাৰ এইকিটা কথা 5 নম্বৰ পানী অপচয় কৰা আপোনাক মই আগে ক'লো যে পানী অপচয় নকৰিব পানী অপচয় মানে কিছক বিভিন্ন ৰূপত হ'ব পাৰে কতো আপোনাৰ ঘৰত যদি টেপ এটা ফুটা হৈ আছে লিটুপ টুপকে পানী পৰি আছে আপুনি পানী টেংকিত পানী উঠাইছে বহুত দেৰি পানী ভৰ্তি হোৱাৰ পাছত পৰি আছে আপুনি গাড়ীখন ধুইছে তাত বহুত দেৰি পানী আপোনাৰ পৰি আছে আপুনি ৰাতিপুৱা মুখ ধুইছে কিন্তু আপুনি দাঁত ব্ৰাছ কৰালৈকে আপোনাৰ বেচিনৰ টেপটো খোলা আছে পানী অহৰহ গৈ আছে সো এইবিলাক সৰু সুৰা উদাহৰণ দিছো তেনেকুৱা উদাহৰণ আপুনি চালে আপোনাৰ ঘৰত কেইবাটাও ওলাব সো মই একচুয়ালি ক'ব বিচৰা কথাটো কি যিকোনো ৰূপত যাতে পানী অপচয় নহয় সবচে ইম্পৰ্টেন্ট কথা যিকোনো ৰূপত আপোনাৰ ঘৰত যাতে পানী অপচয় নহয় 6 নম্বৰ কথা যে আপোনাৰ ঘৰৰ যিটো দক্ষিণ পূব কোণ হয় দক্ষিণ পূব কোণটো কি বুলি কওঁ আমি অগ্নিকোণ বুলি কওঁ বাস্তু শাস্ত্ৰত আপোনাৰ ঘৰৰ দক্ষিণ পূব কোণক অগ্নিকোণ বুলি কোৱা হয় এটা কথা মন কৰিব আপোনাৰ অগ্নিকোণটো যাতে সদায় শুকান হয় ড্ৰাই হয় ইয়েস সবচে ইম্পৰ্টেন্ট
দক্ষিণ পূব কোণ যাতে কেতিয়াও তিতি থকা নহয় পিটনি চিটনিটো হ'লেতো সৰ্বনাশ হ'ব আপোনাৰ আৰ্থিক দৈন্যতা কোনো দিনেই নুগুছে শুকান হ'ব লাগে পানীৰ উপস্থিতি যিকোনো প্ৰকাৰে আপোনাৰ ঘৰ দক্ষিণ পূব কোণত আহিব নালাগে কাৰণ ই আহিলে আপোনাৰ পইচা পোৱাত পইচাটো আপুনি আইটো অহাত আপোনাৰ 10টা বাধা আনকি নাপাবলৈও আছে কাৰণ এনেকুৱা উদাহৰণো প্ৰেক্টিকেলি আমাৰ হাতত কেইবাটাও আছে 7 নম্বৰ আৰু অন্তিমটো লক্ষী হানি হোৱা ভুল আপোনাৰ দ্বাৰা হৈ আছে বা হ'ব পাৰে কি হেতু হ'ল যে আপোনাৰ ঘৰৰ বিছনাৰ তলত বিশেষভাৱে মন কৰিব এইটো কথা আপোনাৰ ঘৰৰ বিছনাৰ তলত কেতিয়াও লেতেৰা হ'ব নিদিব আমি বিশেষকৈ দেখা যাওঁ যে বয় বস্তুবিলাক জমা কৰে বিছনাৰ তলত আলমাৰীৰ ওপৰত বিছনাৰ তলটো হওক আলমাৰীৰ ওপৰটো হওক এইকেইটা কাম আপুনি কেতিয়াও হ'ব নিদিব যদি আপুনি কিবা বস্তু ৰাখিব লগা আছে চক মই এটা কথা কওঁ মই ইয়াৰ ওপৰত এটা বিশেষ বেলেগ ভিডিঅ' বনাম বাৰু কিন্তু আপোনাক সংক্ষিপ্তভাৱে কৈ থওঁ যেটা বস্তু নাৰাখিলে ভাল আলমাৰীৰ ওপৰত হওক বিছনাৰ তলত হওক যি ৰাখিব লগা আছে আলমাৰীৰ ভিতৰত ৰাখক যদি আপোনাৰ আনএভয়েডেবল সাৰ্কামস্টেন্সেছ হয় ৰাখিবলগীয়া হৈছে তেন্তেও কিন্তু খুব চাফ চিকুণ কৰি ৰাখিব কাৰণ ই আপোনাৰ অৰ্থনৈতিক দিশটোৰ লগত ডাইৰেক্টলি লিংক আপ হৈছে ইয়াৰ ফলত আপোনাৰ অৰ্থ হানি হ'ব পাৰে ইয়াৰ ফলত আপোনাৰ অৰ্থ নষ্ট হ'ব পাৰে লক্ষী আহি ঘূৰি গুচি যাব পাৰে 7টা কথা আজি প্ৰত্যেকজন দৰ্শকক জনালো যিকেইটা ভুল আপোনাৰ ঘৰত অজানিতে হয়তো হৈ আছে বা হ'ব পাৰে যাৰ পৰা আপোনাৰ লক্ষী অহাত লক্ষী ৰোৱাত অৰ্থহানি হোৱাত এটা কাৰণ হ'ব পাৰে এই কাৰণে আমি এইকেইটা কথা জনোৱা হৈছে কাৰণ এইবোৰ সৰু সৰু কথা মন কৰা নহয় কিন্তু ই আপোনাৰ অৰ্থনৈতিক দিশটোৰ লগত ডাইৰেক্টলি লিংক আপ হ'ব পাৰে আশা কৰোঁ আজি আমাৰ ভিডিঅ'টোৰ মাজত প্ৰত্যেকজন দৰ্শকে এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা গম পালে যদি আমাৰ ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব যিমান পাৰে এই ভিডিঅ'টো মানুহৰ মাজত শ্বেয়াৰ কৰক আপোনাৰ পৰা আপুনি যদি অন্য এটা ভাল কথা জনাৰ এটা মাধ্যম হয় আৰু সেই কাম কৰি যদি কোনোবা এজন লোক আপোনাৰ পৰা উপকৃত হয় তেনেহ'লে পুণ্য এটা সংযোজন আপোনাৰ জীৱনত নিশ্চয় হ'ব যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই বাস্তু আসাম সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ফেচবুক পেজখন যদি ফলো কৰা নাই ফলো কৰিবলৈ নাপাহৰিব আপোনালোকৰ প্ৰশ্ন মতামত উপদেশ কমেণ্ট যোগে আগবঢ়াব আৰু প্ৰিয়জনৰ মাজত আমাৰ এই ভিডিঅ'টো উপহাৰ হিচাপে শ্বেয়াৰ কৰিব ধন্যবাদ